হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আপোনালোকক পুনৰবাৰ মই মোৰ এটা নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ইয়াতে। ভাবিছোঁ মানে মিছ'ৰ পৰা দুটামান বস্তু লৈছিলোঁ, তাকে ভাবিছোঁ দেখাওঁ আপোনালোককো। তেন্তে ব'লক কিনো ল'লোঁ আপোনালোককো দেখাওঁ, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু শেষত চাই যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল মোৰ ভিডিঅ'ত নতুন তেখেতসকলে যদি শেষত চাই ভাল পায় ভিডিঅ'টো, তেন্তে শেষত ছাবস্ক্ৰাইবটো কৰি দিব। তেন্তে ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কি ল'লোঁ দেখাওঁ। এয়া হ'ল বক্স কেইটা, মানে বিউটি বক্স বুলি ক'ব পাৰি। আৰু বস্তুবোৰ থ'বলৈ ভাল হয়। আৰু 5টা দিছে, ইয়াৰ ভিতৰতে আছে, দেখাইছোঁ আপোনালোকক। এয়া এইটো একেবাৰে সৰু, বৰ ধুনীয়া লাগিছে দেখিবলৈ। এইটো একেবাৰে সৰু। তাৰপাছত এইটো এটা, তাৰপাছত এইটো একেবাৰে ডাঙৰটো এইটো। আৰু এটা লৈছিলোঁ, আৰু এটা ফ্ৰক লৈছিলোঁ, মানে মিছ'ত অৰ্ডাৰ কৰিছিলোঁ। এইটো ফ্ৰকটো পিন্ধা নাই বাৰু, পিন্ধিম। ভালেই হ'ব চাগে পিন্ধিবলৈ, ভালেই লাগিছে দেখিবলৈ ফ্ৰকটো এইটো। আৰু কিবা লাইট লৈছিল, এয়া লাইটৰ আঁকি থোৱা আছে পিকচাৰবোৰ। এয়া কিবা লাইট, এইবোৰ মই ইমান ভালকৈ বুজি নাপাওঁ বাৰু কি। এয়া গাড়ীৰ ভিতৰত লগাব লৈছিল চাগে দেই। লাইট লগোৱা নাই বাৰু, গাড়ীত লগাব। এয়া এই 3টা। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আপোনালোকক পুনৰবাৰ মই মোৰ এটা নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি একদম বেলেগ এডোখৰ জেগাত আহি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। পূৰা বতাহ দি আছে। চাই থাকক আগলৈ ভিডিঅ'টো, আজি কি হয়, কি দেখাব পাৰোঁ। সেইটো বনাই দিছে ন এতিয়া এইকণ ফালে। আগতেতো এইটো নাছিলে, নাজানো। ৰাস্তাটো এনেকৈ আছিলে যে মানে